আজি কিবা এটা কৰিবই লাগিব। কালি পইচা নিদিলেতো মায়ে ষ্টেণ্ডডাল কিনিম বুলি আছিলোঁ। ভিডিঅ'বোৰ ভাল নহয় নহয়, সেইডাল নহ'লে মাজনীও যাতেকে বুজি নাপায় আকৌ। কি কৰিম মই? এই মগজটো দেখোন আইডিয়া চাইডিয়া ওলাই নাহে নহয়। পাই গ'লো আইডিয়া। মাতকে টেঙোতো মই জীয়েক কাৰ হয়। ইমান দেৰি মাজনী অহা নাই যে কাপোৰ মেলিবলৈ। আহিব লাগিছিলেতো ইমান দেৰি। সেইজনী আহিছে আহিছে। ঐ তই ৰাতিপুৱা কি ৰূপ হৈ বহি আছ ইয়াত? ব্ৰাছ কৰিলি নে তই? কি হ'ল তোৰ? মুড বেয়া মোৰ। মুড বেয়া? তোৰ মুডৰ কথা মই ভালকে জানো। জানা যদি দিয়া আকৌ। কি? পইচা। আইও পইচাটো কালি ক'লো নহয় মই পইচা নাই বুলি। শুন আকৌ এইবাৰ কি হয় জানিছ? হ'ব হ'ব হ'ব, তোমাৰ সেই লেক্সাৰখন দিব নালাগে। দিবলৈ মন আছে দিয়া, নহ'লে মই বাইদেউক খুজিম। বাইদেউলৈ ফোন কৰি পইচা খুজিমেই আজি মই। বাইদেউলৈ ফোন নকৰিবি ৰ। মই পইচা দিম নহয় তোক। বাইদেউ লোকৰ ঘৰ বোৱাৰী, বাইদেউ পইচা খোজে নেকি? মই পইচা উলিয়াওঁগে ৰ। আইডিয়া কাম আহি গ'ল, পইচা পাই গ'লো। আজি ষ্টেণ্ড কিনিমেই কিনিম। নমস্কাৰ, মই ৰিমিয়ে আপোনালোকক আমাৰ চেনেললৈ স্বাগতম জনালোঁ। আপোনালোকৰ ব্যস্তৰ জীৱনত অকণমান সময় চেষ্টা কৰিছোঁ। আমাৰ ভিডিঅ'বিলাক যদি চাই আপোনালোকে ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি আমাক আগবাঢ়ি যোৱা অকণমান সহায় কৰিব। থেংক ইউ।